क्या बताए तुम्हें दिल मेरा क्या কলে একো নকং দে কি খাইছে চাং চাং নিজেও নাখাং তকো খাবা নিদং দাদা মরম করে কিনা পরে হংগালে হংগালে ডাঙৰ হলে তোক ভৰি দি পেলাম আৰু দে সোনা হিৰবান হিৰা থাকো যে কুখনে দে সোনা হিৰবান হিৰা থাকো যে কুখনে দে সোনা হিৰবান হিৰা থাকো যে কুখনে ৰচোন মনো এয়া ল না ৰিমতটো আজিৰ পৰা তোকে দিম দেই তো কিন্তু মনতেই থাকি যা যাবা নালাগে না মনতেই তুই গেলে মই কাৰ লগত থাকিম তই কান্দিলে জাননে দেউতাৰ হ'ব কি গতি ভাইটি ভণ্টি কিন্তু এজনীয়ে মোৰ আৰু মৰম বহুত কৰোঁ বাকীখিনিতো বুজিছাই ভালকে ৰাখিবি তোৰ নতুন আপোনজনে ভণ্টি বা বাইদেউ ঘৰখনৰ পৰা ওলাই যোৱাৰ পিছত ঘৰখন কেনেকুৱা লাগে যোৱা ভিডিঅ'টোত আপোনালোকক নেদেখুৱালোঁ পাৰ্ট 3 যদি চাইছে আহক এতিয়া পাৰ্ট 4 উপভোগ কৰোঁ ল এতিয়াই দিলি যে নহ'লে আকৌ পথাৰত কোনে যাব ময়ো আজিকালি নোৱাৰাই হৈছোঁ ইমান কঁকালৰ বিষ হৈ আছে কিয় ভণ্টি নতাই যাব নোৱাৰে বাবা তই বাৰে বাৰে পাহৰি থাকা না চা বাবা সত্যটো স্বীকাৰ কৰিবলৈ শিক এদিন নহয় এদিন তাই ঘৰখন এৰি যাব লাগিবই ন সেইকাৰণে ময়ো তোক কৈ থাকোঁ বিয়া পাত তই আৰু মোৰ কথাই নুশুন ইয়াৰ আৰু আৰম্ভ হ'লেই যা এইডাল বা সাগৰিকা ক'তনো যোৱা ইমান লৰালৰিকে ক'ত নাযাম বোলো গাই ৰাতিপুৱাই পাই দাদাক জলপানখিনি দিয়ে হুৰ অলপমান দেৰি হ'লে আটা পাৰবা ধৰে হেল্ল' ভৰিতি কেনে আছ ঐ কুত্তা লৈ নাযাওঁ কিয় আহি জলপানখিনি কি জলপানখিনি লৈ যা কি যে হ'ব ইচ্ছা এটা লগত ইয়াৰলৈকে আহিব নোৱাৰা তই কালি জোক খাইছে মোক আজি ফেলে পাথৰ নামি থাকিলে ফুৰি যায় মহাৰাণীজনী বিয়া হোৱাৰ পিছত গিৰিয়েকে ক'লে পাথাৰত নামো না নানামো তেতিয়া গম পাম নহয় নাচাঙৰ নহয় খেতি কৰা মানুহ ঘৰত বিয়া ডক্তৰ ইঞ্জিনিয়াৰ ৰখি আছে তো বিয়া পাতবা বান্দৰ যাবা এতিয়া যাই মই মাক কৈ দিছো খাবি তই পিছত চাইটা এতিয়া হেংকে গালি পাৰি থাকে নহয় বিয়া হৈ গ'লেহে গম পাব ৰ সেই পুলক দা যাং দে মই বহুদিন হ'ল তোক দেখা নাই চাওঁ মনো তুমি তনৈ মনত পৰি অ মনো তই গাড়ীলৈকে থৈ আহিবি যাচোন এইখিনি মই দোকানৰ পৰা পুতুককৈ কিবা এটা লৈ আহোঁ মানে মই অকলে পাৰিম নেকি এনেই দাঙিব পাৰে যা কিমান ভাৰী দেখি
কিবাকে পথালত থকাই থাকাই কেলে তই যাবি নি এতিয়াও ভাত মই অকলে খাওঁ তো মই অকলে দাঙিম ধৰ এক চাইড La 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 mere da 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 oh এই ভণ্টিজনী বিয়া দিয়াৰ পিছত এই কিবা তাৰ মুখত হাঁহিয়ে নোহোৱা হৈছে ময়ো ইমানকৈ তাক কৈ আছোঁ তয়ো বিয়াখন পাতি ল বুলি মোৰো কাম কৰাত অলপ সুবিধা হয় পিছে কথাষাৰ উলিওৱাৰ লগে লগে তাৰ খংটোহে নাকত উঠি আহে নহয় আৰম্ভ হ'লেই তোৰ নিজে কোনোবা ভাল এজনী চাই আনি নিদিয়া কিয় ময়ো চাওঁ নহয় তোৰ খেতিয়ক বেটাৰ লগত কোন ছোৱালী আহে গামোচা এখনো নাই ঐ মুনু গামোচা ক'ত ও মোৰ ভনী দেখিছা ভণ্টিজনী যে এইখন ঘৰত নাথাকে আৰু সি পাহৰিয়ে ও যায় মুনু গামোচা এখন লৈ আনচোন একটা বস্তু নিজে ল'ব নাপায় খালি মোকে মাতি থাকিবি তই জিকি গ'ল নাই এতিয়া তাতে থবা নোৱাৰিছিলি বান্দুৰি একটা কাম ভালকৈ নকৰে কেনেকুৱা পইচা আজি তলৈ মোৰ মনতে পৰে যাচোন তয়ে দি থৈ আহিবি গামোচাখন হ'ব দে মোৰ মনে পুলক দা এয়া অ' তাতে চাচোন কি বিষায় বাটাৰত গেলে গাঁওবিলাক বান্দৰী এইপিনেচোন কি হ'ল মাছাজ দি অলপ এইটো যে আৰু খালি এইবিলাকে কৈ থাকিব দিয়ে নাযাম কিন্তু বাটাৰত পিছত খাবি ভাত চাং দি ক'ত দিব লাগে পিঠিত দি আই হাই তোক এটা মাছাজ পাৰ্লাৰে খুলি দিব লাগব আৰু তোৰ খালি নহা নহা মনত টোপনি লাগছে মোৰ ও মোৰ ভনী ও মোৰ ভনী আজি তলৈ মোৰ মনতে পৰে বুজাব অ' মা মা মুনু বহুদিনেই হ'ল ন ফোন নকৰা বিয়া হৈ যোৱাৰ পিছত পাহৰি গৈছে চাগে আমাক ঘৰতো নাহে হাৰামিটোৱে বৰ বিয়া দিওঁতেকে আছিলি নহয় যেতিয়া ঘৰত আছিল বিয়াৰ পিছত তাইহে জানিছে শাহুৱেকৰ ঘৰত বা কিমান কাম মালৈ এটা ফোন কৰোঁ ৰ বা ই ছোৱালী হ'লে মোবাইল লাৰিব পাৰে দে চোতালখন গাহাৰিবি যা হ'ব মা কৈ আছোঁ কাম কৰিছে পাইছে মজাটো মইতো ভালে পাইছো আগতে ঘৰত কাম দিলে পক 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 কৰি থাকিছিল নহয় বুকি বুকি শাহু মায়ে যিয়ে নকওক এতিয়াতো মা বুলিয়ে মানিব লাগিব যিয়ে ব্যৱহাৰ নকৰক কিয়
ঘৰত যদি কৈ দিওঁ মা দেউতা দাদাহঁতেতো এনেই টেনশ্যন লৈ থাকিব। তইও কম নহয় দে, ঘৰত থাকিলে জ্বলাই থাকা, এতিয়া নাথাকিলে মনত কৰি আছ। ইমানেই যদি মনত পৰিছে তই ফোন এটা কৰি খবৰ নলয় কিয়? মাথা কৰিম মই তোৰ লাৰলি বেটিক তই ফোন কৰিব নোৱাৰ। ইটো যে আৰু হেল্ল' ভনিতি কেনে আছ তই ভাব নেকি মোৰ কথা কেনে আছো মই হেল্ল' ভনিতি শুনিছনে তই ঈশ্বৰৰে কৃপা ভালে আছো মই বহুদিন হ'ল তোক দেখা নাই তোলৈ মনত পৰি চকুৰাই আকাশ সোধো মই বতাহ সোধো মই জানো তোৰে কথা ক হেল্ল' ভনিতি সুখত আছনে তই ভাব নেকি মোৰ কথা দুখত আছো মই পিছ দিৰে মোৰ কাৰণেওতো থ'ব লাগিব লোভ, তই একেলা খালে কেনেকা হ'ব তে? দে বাবা এইখিনিকে খাচোন, চবৰ কাৰণে থ'ব লাগিব নহয়। হেল্ল' ভনিতি এয়া পালি নেকি তই তাকেই ভাবি জানা লাগে যে মোৰ ভয় অ' মা ভালে আছা ন? বহুত দিনৰ পৰা ফোন কৰিম বুলি কৰিবই পৰা নাই ৰ। অঁ ভালে দে, বাকী তোৰ? ভণ্টি নেকি লাউডতে ফোনটো এই বান্দৰটো ক'ত বান্দৰটো নাই ঘৰত সি? এই বান্দৰী ফোন কোনে কৰিব দিছে তোক হা? এতিয়া মনত পৰিছে ঘৰলে? দেখিছা মা কেনেকে কয় সি? ঐ তোক কোনে ফোন কৰিছে? কুকুৰ, মই মাকে ফোন কৰিছোঁ। ঐ আগতে বান্দৰ বুলি কোনে জোকাই লৈছে হা? সেই তহঁতে যে আৰু অনবৰতে লাগি থাকা। বাকী মা ঘৰত কেতিয়া আহিম বুলি ভাবি আছা? অহাকালি যাম মা, তাকে ক'বলৈ ফোন কৰিছোঁ। ঐ তই আৰু এৰি আহিব লাগে, এনেই ইমান বাজাৰ কৰিব লাগে, আৰু আহিলেতো তই অকলে নাহা, বুঢ়াটোকো আনবি, ইমান দুলিহেন ভাত খাইহি, এনেই ইমান বাজাৰ কৰি কিনে খুৱাই থাকিব নোৱাৰো দেই আমি, কৈ দিছোঁ। ঐ গুৰু মই অকলে যাম, পাহৰিলি নেকি কালি যে ৰাখি বন্ধন? অঁ ইছ ৰাম আৰু গিফ্টৰ খৰচা। চাচোন মা এই দাদা কি বুকি থাকে, মই কিন্তু ঘৰত চৰত নাযাম আৰু কৈ দিছোঁ। সেই মা তাৰ কথা আৰু শুনি থাকেনে? তই জানাইচোন সি জ্বলাই থাকে বুলি। শুন তই যদি ঘৰত আহা এসপ্তাহমান থকাকৈ আহিবি, এনেও তই বহুত দিন হ'ল ঘৰত নহা, এনেও দেউতাৰেও তোক মনত পেলাই থাকে। নোৱাৰিম মা, ঘৰত পূৰা পথাৰৰ কাম চলি আছে, এইফালে মাও অকলে নোৱাৰে, আৰু তথাপি দুদিনমান থকাৰ কথা কৈ চাম দেচোন। ঐ কি হ'ল এতিয়া? আগতেচোন একেবাৰে মই খেতিয়কৰ লগত বিয়া নহওঁ বুলি লেবেল দিছিলি, পাইছনে মজা এতিয়া কাম কৰি কৰি? চুপ তই বান্দৰ। শুন তোৰ ভিউৱাৰ্ছবিলাকক মোৰ ফালৰ পৰা ৰাখী বন্ধনৰ শুভেচ্ছা দিয়া বুলি কবি, আৰু দাদা ভণ্টি পাত্ৰীক ইমান মৰম দিয়াৰ বাবে ধন্যবাদ দিয়া বুলি কবি। কালি লগ পাইছোঁ। শুনিলেনে ৰাইজ? পিছে মোৰ ফালৰ পৰা থাকিল, আৰু আগৰ পাৰ্টবিলাক যদি আপোনালোকে নাই চোৱা ডেছক্ৰিপশ্যনতে লিংক আছে, চাব কিন্তু। মা লিষ্টখন বনা, তাতে যি খাব নাপায় নহয় তাইক চব খুৱাই পঠাম, আৰু ঘৰলৈকে যাতে লৈ যাব পাৰে তেনেকৈ বজাৰ কৰি থৈ দিম। কালি যদি বজাৰত যাওঁ তাইক জ্বলাবা কেনেকৈ টাইম পাম না থকালো। দেখিছে কি যে ল'ৰাটো, আগত কেতিয়াও নেদেখুৱাই তাৰ মৰমবোৰ, চব ভিতৰেহে। এদিন ময়ো দাদাক ভুল বুজিছিলোঁ, আজি দাদা থকা হ'লে নিজৰ ল'ৰাটোক দেখি ময়ো শিকিব পাৰিলোহেঁতেন যে দাদাৰ মৰমবোৰ এনেকুৱাহে। ভনীবিলাকৰ ভাইবোৰ সুখত থাকক, ভাইবোৰেও ভনীসকলক মৰম কৰক, সেই কামনাৰে ৰাখী বন্ধনৰ বহুত বহুত শুভেচ্ছা তাইলৈ। বহুদিন হ'ল তোক দেখা নাই, তোলৈ মনত পৰি চকুৰাই আকাশ সোধো মই বতাহ সোধো